সুভাষ হৰিজন যেতিয়া আহিছিলে তেখেতৰ পৰা 1000 টকা লৈছিলে। আপুনি এপইণ্টমেণ্ট দিয়া নাছিলে। দিলচন্দ ৰবিদাস আছিলে, মামনি ৰবিদাস তেখেতৰ পুতেক হয়। চবে চাইকেল অফিচৰ পৰা অথৰিটি দিলে, গাঁওবুঢ়া অথৰিটি দিয়ে, তেখেতে অথৰিটি নিদিয়ে কিহৰ কাৰণে? অলৰেডি ডকুমেণ্টছ আছে, কিয় অথৰিটি দিয়ে? তেখেতে এপইণ্টমেণ্ট দি আছিলে, এপইণ্টমেণ্ট দি আছে। মানুহ এটা চাকৰি দিলে ইমান অথৰিটি নোখোজে, ইমান এপইণ্টমেণ্ট নালাগে। তেখেতে কি এপইণ্টমেণ্ট দি আছিলে? তেখেতে বিচাৰি 1000 পৰ্যন্ত লয়। আমি প্ৰতিনিধি বিচাৰিম, ৰাইজৰ মতে প্ৰতিনিধি হ'ব। কাষ্ট চাৰ্টিফিকেট নহ'লে ল'ৰা ছোৱালী এডমিশ্যন নহয়। তেখেতে এডমিশ্যন কাষ্ট চাৰ্টিফিকেট আহিলে কয় যে নাই এতিয়া নহ'ব, ইমান টকালে। মানুহে দুখীয়া মানুহ ক'ৰ পৰা দিব? দুখীয়া মানুহে নৱোদয় স্কুলত এডমিশ্যন লগায়। তেখেতে ইমান পইচা 7,000 6,000 ক'ৰ পৰা নিদিব? 9,000 পৰ্যন্ত তেখেতে খুজিছে। আমাৰ 1500 খুজিছে। মই 1000 দি চিগনেচাৰ কৰাই লৈ গৈছোঁ। দুটা ছোৱালীক, এটা ল'ৰা এটা ছোৱালীক মই নৱোদয় যোৱা বছৰত এডমিশ্যন লগালোঁ। সেই 1000 পৰ্যন্ত দি গৈছোঁ, নামানে তেখেতে। পইচা লয়, মই নিজে পইচা দিছোঁ। ক'ব লাগিব বোলে মোক পইচা নলওঁ বুলি। অধিৱেশন যিটো পাতিছে, আপুনি যে 300 টকা ৰেজিষ্ট্ৰেশ্যন ফিজ লয়, 700 টকা আমি অধিৱেশনৰ কাৰণে। অধিৱেশন যিটো পাতিছে বা আঞ্চলিকে পাতিছে, কাক খবৰ দিছে আপুনি? প্ৰাথমিক মিটিং কৰিব লাগে। কেইদিন মিটিং কৰিছে? তৰুণ দাস আছিলে, 2য় মিটিং হৈছে। তাৰপিছত এই চন্দ্ৰ শইকীয়া আছে, 3য় মিটিং হৈছে। আমি গৈছোঁ, নিজে গৈছোঁ। কিন্তু তেখেতে থকা পৰ্যন্ত কেইবাৰ লাংখেলত কেইবাৰ গৈছে, কেইবাৰ প্ৰাথমিকত বা কেইদিন মিটিঙত আছে। ইয়াত মিটিং আছে, কোনোবা দিন কৈছে, কালিও ফোন কৰি ক'ব লাগে যে আমুক মিটিং আছে, তহঁতৰ অনুসূচিত জাতি আমাক কয় 100জন মানুহ বোলে এচিড নপৰে। উদয় দাসে কয়, এইটোৱে কয় আমাৰ প্ৰতিটো ৰাজ্য, আমাৰ অনুসূচিত জাতিৰ ভিতৰত যিমান ৰাজ্য আছে চবৰ পৰা অনুৰোধ আছে যে তেখেতে নিচিনা প্ৰতিনিধি, তেখেতে ভাইচ প্ৰেচিডেণ্ট আমাক নালাগে। মানুহ আছে ৰাজ্য অনুসাৰে, ৰাজ্য হিচাপতে প্ৰতিনিধি এনেকুৱা নালাগে। এইটো আমি টকা দি গৈছে, প্ৰমাণ লাগে। ইমান মানুহ ৰাজ্য কৈ আছে, প্ৰমাণ লাগে। কিমান ল'ব প্ৰমাণ? কিমান ল'ব? ভিখাৰী হৈ পিনে চলি আছে।